নিশা গৌৰীপুৰ বালাজান আৰক্ষী চকীৰ উত্তপ্ত পৰিস্থিতি। বালাজান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ ৰিদীপ ৰায়ৰ বিৰুদ্ধে গুণ্ডাগিৰিৰ অভিযোগ। নিশা নিৰীহ যুৱকক ঘৰৰ পৰা আৰক্ষীয়ে উঠাই নিয়াত ক্ষুব্ধ ৰাইজ। উত্তেজিত ৰাইজে আৰক্ষী চকী ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে। দালালৰ কথা মতে আৰক্ষী বিষয়া SI ৰিদীপ ৰায়ৰ বিৰুদ্ধে নিৰীহ যুৱকক ঘৰৰ পৰা উঠাই অনাৰ অভিযোগ ভুক্তভোগীৰ। প্ৰথমে দালাল আজিজুৰ ৰহমান ওৰফে আজিজুৱে বটুৱাতলী গাঁৱৰ মজিবুৰ ৰহমান নামৰ ঘৰত প্ৰৱেশ কৰি নিৰীহ যুৱকজনক 1 লাখ টকাৰ ধন দাবী কৰাৰ অভিযোগ। দাবী কৰা ধন নিদিয়াৰ বাবে আৰক্ষী বিষয়াৰে মিলি থানালৈ উঠাই আনে মজিবুৰ ৰহমান আৰু আজিবুৰ ৰহমান নামৰ 2 ভাই ককাইকক। স্থানীয় ৰাইজে ক্ষুব্ধ হৈ আৰক্ষী চকী ঘেৰাও কৰি উত্তল প্ৰতিবাদ সাব্যস্ত কৰে। ৰাইজৰ প্ৰতিবাদ দেখি যুৱকক এৰি দিবলৈ বাধ্য হয় আৰক্ষী। বালাজান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে নিজ থানা এলেকাৰ এৰি গোলকগঞ্জ থানা এলেকাত গৈ নীতি বহিৰ্ভূতভাৱে কোনো ধৰণৰ গোচৰ নথকা সত্ত্বেও নিৰীহ যুৱকক উঠাই লৈ অহাত খৰ্গহস্ত হৈ পৰে ৰাইজ। আৰক্ষী বিষয়া ৰিদীপ ৰায়ৰ শাস্তিৰ দাবীৰ লগতে ঘটনাৰ লগত জড়িত দালালৰূপী আজিজুৰ ৰহমান ওৰফে আজুক গ্ৰেপ্তাৰ দাবী। পিছত আৰক্ষী বিষয়া ৰিদীপ ৰায় আৰু দালাল আজিজুৰ ৰহমান ওৰফে আজুৰ বিৰুদ্ধে গোলকগঞ্জ আৰক্ষীৰ এখন এজাহাৰ দাখিল কৰে। এতিয়া এজাহাৰ ভিত্তিত ধুবুৰী আৰক্ষী অধীক্ষকে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব। আমাৰ সাংবাদিক বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কিয়নো তেখেতসকলে আমাৰ যিটো সত্য সেইটো উদ্ঘাটন কৰাৰ কাৰণে আমাৰ এই বালাজান আৰক্ষী চকীত আহি পাইছেহি। আৰু মোৰ ভতিজী জোৱাই এজনক কি কেছ আছে নাই সেইটো কেছ নজনাকৈ মোৰ ভতিজা জোৱাইক আজি ৰাতি বালাজান IC মহোদয় প্লাছ আৰু প্ৰশাসন বিভাগৰ মানুহ আছিল, তেখেতসকলে ঘৰৰ পৰা উঠাই লৈ আহিল। এতিয়া আমাক ন্যায্য বিচাৰ লাগে যে IC মহোদয়ে যে তেখেতক উঠাই লৈ আহিল, কি কাৰণত আনিলে আৰু কাৰ কথাত উঠাই লৈ আহিল সেইটো আমাক অতি সোনকালে জনাৰ প্ৰয়োজন আছে। মই আপোনালোকৰ জৰিয়তে আমাৰ SP মহোদয়ক, আমাৰ গোলকগঞ্জ থানা, যিহেতু আমি গোলকগঞ্জ থানাৰ অন্তৰ্গত এলেকাৰ মানুহ, কিন্তু আমাৰ IC মহোদয়ে আমাৰ এই এলেকাৰ অধীনস্থত নহয়, তেখেতে কেনেকৈ আনিল, কি কাৰণত আনিল সেইটো মই জানিব বিচাৰিছোঁ। আমাৰ SP মহোদয়ে যেন সেইটো উচিত তদন্ত কৰি যিটো বিচাৰ হয় সেই বিচাৰ কৰি দিয়ে যেন। মানে 3 দিন আগত এক্সিডেণ্ট হৈছে ছাগলীয়াত। আচ্ছা, তা মই গাড়ী খাৰা হৈ আছিল, খাৰা হোৱা গাড়ীত আনি লাগে দিছে। ওটিজনা ৰাইজে কৈছে কয় গাড়ীতে দোষ নাই, মোক খেতে দিছে, এই মাহত খেতে দিছে, কোনো লাভলা নাই। আজু নামের ল'ৰা যে মোক পুরে ধমকি দিয়ে 1 লাখ টাকা দিবেন চায়। আজুর ভাল নাম কি আপনি জানেন? মই এইটো নাজানো। আচ্ছা, আজু কোন? এই বালাজনতে। আচ্ছা, তা আজু মোক পুরে যে মানে মাইর দূর করবে চায়, মানে মইও দম দেখাইছ, লগালগ IC স্যারক ফোন করে যে তুলি নিয়ে আসিল। কোন থানার IC ফোন করেছিল? IC জনের নাম কি আছিল? বালাজনের IC স্যারক ফোন করেছে। IC জনের নাম কি আছিল? কি কলো? রিদীপ রায়। হয়, IC কই আপোনাক কি কৰিছে? পুরো তুলি নিয়ে আসিল। হয় নেকি? হ্যাঁ। তাৰপিছত এতিয়া আপোনাক এৰি দি কি এৰি দিল? আপুনি খুদা নাই যে আপুনি মোক যে ইমান হেৰি কৰি আনিলে আপুনি? বলুন স্যার, কয় আপনার একো দোষ নেই, আপনি যাও। হয় নেকি? মানে আজু নামের ল'ৰাটো সি দম দি থাকে, কাৰণটা কি, থানাত কি কাৰণত আহিছে দালালি কৰাই? আপুনি কোনখন থানাৰ আণ্ডাৰত পৰে? আমাৰ গোলকগঞ্জ থানা। গোলকগঞ্জ থানা। নিউজ ডেস্ক ৰিপোৰ্ট, সুহানা লাইভ।